নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে জুন মাহত ওলোৱা নতুন নতুন চাকৰি আপডেট লৈ আহিছোঁ। তো আজি চাকৰিটোত আপোনালোকে মিনিমাম যোনটো কোৱালিফিকেশ্যন এইটো হ'ব 8 পাছ। ওপৰ ফালে আপোনালোকে 8, 10, 12 ডিগ্ৰী পষ্ট গ্ৰেজুৱেশ্যন চব পাই যাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো চবৰ ফাৰ্ষ্টত যোনটো পোষ্ট আছে এইখিনি হৈছে এক্সিছ বেংকৰ পৰা। এক্সিছ বেংকৰ টোটেল ভেকেঞ্চি আছে 15,132টা দেখিব পাৰিব। আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত যদি কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াতে বাই চিটিটোত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াতে উলিয়াই ল'ব। উলিয়াই আপোনাৰ ডিষ্ট্ৰিক্টৰ যোনটো পোষ্ট আছে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। বেলেগ বেলেগ পোষ্ট আছে, আপোনাৰ নিজৰ চিভিটো পঠাব লাগে। যিমানখিনি কোৱালিফিকেশ্যন আছে এইখিনি দি পঠাই দিয়ক। যদি তেওঁলোকৰ চুইটেবল লাগে তেতিয়াহ'লে তেওঁলোকে কল কৰিব। নেক্সট যোনটো পোষ্ট আছে এইটো হ'ল ONGCৰ পৰা। তো যিমানখিনি মই দেখাই আছোঁ চবখিনি অসমৰ চাকৰি দেখাই আছোঁ। তো মই নেশ্যনেল লেভেল একো দেখুওৱা নাই, অকল অসমৰখিনিয়ে দেখাই আছোঁ। তো এইটো পোষ্ট যোনটো আছে এইটো ONGCৰ পৰা আহিছে। ONGC যোৰহাটত ভেকেঞ্চি ওলাইছে। তো ইয়াৰ যোনটো লাষ্ট ডেট আছে, লাষ্ট ডেটটো হ'ল আপোনালোকক মই দেখাই দিছোঁ 12 জুন। তো 12 জুনৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব এই পোষ্টটোত। কেনেকৈ আবেদন কৰিব, আপোনাৰ যোনখিনি ডকুমেণ্ট আছে এইখিনি চব ইয়াতে আপোনালোকৰ হাউ টু এপ্লাই এইটো পঢ়ি ল'ব পাৰিব। এইটো স্ক্ৰীনশ্বটো ৰাখিব পাৰিব, কেনেকৈ এপ্লাই কৰিব দেখিব পাৰিব। তো বন্ধু নেক্সট যোনটো পোষ্ট আছে এইটো বিষয়ে মই কৈ দিছোঁ। আৰু ইয়াতে যোনটো কোৱালিফিকেশ্যন লাগিব, তো কোৱালিফিকেশ্যন ইয়াতে আপোনালোকে দেখিব পাৰিব MBBS লাগে। তো এইখিনি পোষ্ট হৈছে MBBSৰ কাৰণে। তো চেলাৰীটো 72,000কৈ আপোনালোকৰ চেলাৰী পাই যাব ইয়াতে। মেডিকেল অফিচাৰ আৰু মেডিকেল অফিচাৰৰ ভেকেঞ্চি আছে। নেক্সট যোনটো পোষ্ট আছে এইটো হৈছে মৰিগাঁৱত ভেকেঞ্চি ওলাইছে। তো মৰিগাঁৱত কি ভেকেঞ্চি ওলাইছে আপোনালোকে যদি চায়, তো মৰিগাঁৱত যোনটো ভেকেঞ্চি ওলাইছে এইটো হৈছে ড্ৰাইভাৰৰ কাৰণে ভেকেঞ্চি। তো কোৱালিফিকেশ্যন হ'ব 8 পাছ, মিনিমাম 8 পাছ লাগিব। তাৰপিছত আপোনালোকে আবেদন কৰাৰ লাষ্ট ডেট যোনটো হৈছে এইটো হৈছে 15 জুন 2021। তাৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে ফুল নটিফিকেশ্যনটো ইয়াতে দেখি ল'ব পাৰিব। এইখিনিয়ে নটিফিকেশ্যনটো কেনেকৈ পঠাব লাগিব। আপুনি যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি চেক কৰিব পাৰিব। নেক্সট পোষ্টটো হৈছে শিক্ষকৰ নিযুক্তিৰ বাবে। শিক্ষকৰ নিযুক্তি ইয়াতে দেখিব পাৰিব। ভেকেঞ্চি টোটেল আছে 559টা। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ যোনটো আপোনালোকৰ কোৱালিফিকেশ্যন আছে এইখিনি কোৱালিফিকেশ্যন দেখিব পাৰিব। হায়াৰ ছেকেণ্ডাৰী পাছ থাকিব লাগিব, আপোনালোকে ইয়াতে চেক কৰিব পাৰিব হায়াৰ ছেকেণ্ডাৰী। তো আপোনালোকে যদি এইটো এপ্লাই কৰে তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ পৰীক্ষা লোৱা নহ'ব। এইখিনিৰ ওপৰত বেচিছ কৰি ডাইৰেক্ট চিলেকশ্যন হ'ব। এইখিনি হ'ব চিলেকশ্যন ক্ৰাইটেৰিয়া, কোনো ধৰণৰ ৰিটেন পৰীক্ষা লোৱা নহ'ব। নেক্সট যোনটো পোষ্ট আছে এই পোষ্টটো হৈছে মাৰ্গেৰিটাৰ পৰা। মাৰ্গেৰিটাৰ আপোনাৰ দেখিব পাৰিব ইয়াতে লিখা আছে কি পোষ্ট আছে। তো ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি আছে, লেব টেকনিচিয়ান আছে আৰু ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ কাৰণে ভেকেঞ্চি আছে। তো ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ আপোনালোকে আবেদন কৰিব পাৰিব। এইখিনি যদি আপোনালোকৰ কোৱালিফিকেশ্যন নাই, কিন্তু ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল যিকোনো শিক্ষিত মানুহে কৰিব পাৰিব, কাৰণ তেওঁলোকে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে এইটো চেলাৰী আছে 30,000। আৰু আপোনালোকৰ ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ মই আপোনালোকক দেখাই দিছোঁ যে আপোনালোকে কিমানখিনি এডুকেশ্যন লাগিব। তো তাৰ ওপৰত চাই আপোনালোকে আবেদনটো কৰিব পাৰিব। তো ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লত তেওঁলোকে যোনটো বিচাৰিছে এইটো কৈছে শিক্ষিত মানুহ লাগিব। তো আপোনালোকে যদি এইটো দেখিব পাৰিব ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্ল মাষ্ট বি লিটাৰেট এণ্ড হেড এপ্টিটিউড ফৰ দিছ জব। তো কোনো ধৰণৰ তেনেকৈ স্পেচিফিক কোৱা নাই মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ। আপুনি যদি নিজক শিক্ষিত বুলি ভাবে তেতিয়াহ'লে আপুনি এইটো পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। নেক্সট যোনটো পোষ্ট আছে এইটো হৈছে এই পোষ্টটো আহিছে NHMৰ পৰা। আপোনাৰ দেখিব পাৰিব নেশ্যনেল হেল্থ মিছন আছাম। তো ইয়াতে যোনটো ভেকেঞ্চি ওলাইছে এইখিনি ওলাইছে ষ্টাফ নাৰ্ছৰ কাৰণে। টোটেল ভেকেঞ্চি আছে 896টা পদ আছে আৰু চেলাৰীটো আছে 18,000কৈ। আপোনালোকে লাষ্ট ডেট যোনটো আছে এইটো 10 জুন দেখিব পাৰিব। তো আপোনালোকে যদি এইখিনি পোষ্টৰ কাৰণে চাকৰিৰ কাৰণে আপডেট যোনখিনি পাইছে তাৰ কাৰণে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চেনেলৰ ভিডিঅ'ছ অপশ্যনত যাব, গৈ তাতে চবকেইটাৰ ভিডিঅ' বনোৱা আছে, আপোনালোকে এইখিনি চাব পাৰিব। তো আৰু এটা কথা, ইয়াতে বহুকেইটা চাকৰিৰ মই লিষ্টিং কৰা নাই। যদি আপোনালোকৰ পাৰ্ট 2 লাগে ইয়াৰ তেতিয়াহ'লে আপোনালোকে পাৰ্ট 2ৰ কাৰণে কমেণ্টত কৈ দিব, তেতিয়াহ'লে মই পাৰ্ট 2 বনাই দিম। তো আপোনালোকে এটা ভিডিঅ'ত মই চবখিনি দি দিছোঁ যাতে আপোনালোকে অলপ হেল্পফুল হৈ যায়। তো নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে ফ্ৰেণ্ড আৰু চিনাকি মানুহৰ লগত। ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰি ল'ব। ধন্যবাদ বন্ধুসকল।